নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী নিখিল দাস। তোমালোকে মোক বহুতে কমেণ্টত জনাইছিলা যে এডুকেশ্যনৰ অংকবোৰ লাগে, গতিকে মই যে অংকবোৰ গোটেই লৈ আহিছোঁ বুজাই কিনে ভিডিঅ'টোত, যিহেতু মীন, মধ্যমা আৰু বহুলক, তো সেইকেইটা বহুত ইম্পৰ্টেণ্ট আৰু 6 নম্বৰকৈ থাকে। গতিকে গোটেইকেইটা তোমালোকৰ বুজাই বাবে সুবিধা হোৱাৰ অৰ্থে লৈ আহিছোঁ। তো তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, একদম স্কিপ নকৰিবা। যদি স্কিপ কৰা অলপো বুজি নাপাবা, কাৰণ বহুত টান হয় অংককেইটা, তোমালোকে জানাই। তো স্কিপ কৰিলে একোৱে বুজি নাপাবা। স্কিপ নকৰাকৈ ভিডিঅ'টো ভালদৰে চোৱা, তেতিয়াহে পৰীক্ষাত অংক কৰিব পাৰিবা, নহ'লে কিন্তু তোমালোকৰ অসুবিধা হ'ব দেই। এতিয়া ভিডিঅ'টো ভালদৰে চোৱা। তো কেন্দ্ৰীয় প্ৰৱণতাৰ চাৰিটা আমি পাওঁ, চাৰিটা জোখ আছে। প্ৰথমটো গড়, দ্বিতীয়তে আমি পাওঁ মধ্যমা, তৃতীয়তে বহুলক আৰু 4 নম্বৰতে চতুৰ্থক বিচ্যুতি। তো গড়ৰ আকৌ দুটা পদ্ধতি আছে। 1 নম্বৰ কি চ্যুতি পদ্ধতি আৰু 2 নম্বৰ দীৰ্ঘ পদ্ধতি। তো এই দুটা পদ্ধতিৰে আমি গড় উলিয়াব পাৰোঁ। তাৰ ভিতৰত দীৰ্ঘ পদ্ধতিটো বেছি সহজ আৰু চ্যুতি পদ্ধতিটো অলপ দীৰ্ঘ পদ্ধতিতকৈ অলপ টান। তো আজি আমি প্ৰথমতে দীৰ্ঘ পদ্ধতিটো জানি লওঁ, তাৰপিছত চ্যুতি পদ্ধতিটো পঢ়িম। পদ্ধতিৰ প্ৰথমতে তোমালোকে সূত্ৰটো জানি লোৱা যে m = summation fx by n। তো ইয়াতে m মানে কি, যে গড়, আমাৰ যিটো গড় উলিয়াব দিম, m মানে গড়। তো সামেশ্যন মানে কি, মানে ৰাশিৰ যোগফলৰ চিহ্ন। এইটো যে গোটেইকেইটা যে আমি যোগ কৰিছোঁ, এইটো সামেশ্যনৰ দ্বাৰা দেখুওৱা হয়। এইটো ৰাশিৰ যোগফলৰ চিহ্ন। তাৰপিছত f মানে কি, তো তোমালোকে জানা ৰাশিৰ অন্তৰাল থাকে। মই বাৰু চাৰ্ট এখন দি ফালে বুজামেই, যিহেতু তোমালোকে বুজি পাবা। প্ৰথমতে সূত্ৰকেইটা জানি লোৱা। ৰাশিৰ অন্তৰালত থকা কি বাৰম্বাৰতা, f মানে ফ্ৰিকুৱেঞ্চি, তো বাৰম্বাৰতা। আৰু তাৰপিছত n মানে কি, n মানে মুঠ ৰাশিৰ সংখ্যা, মুঠ ৰাশিৰ সংখ্যা n। এইটো তোমালোকে লিখি লোৱা, তেতিয়াহে অংক কৰিব পাৰিবা। আৰু তাৰপিছত চোৱা, তোমালোকক x ইয়াত দিয়া আছে। তো x মানে কি, শ্ৰেণী অন্তৰালৰ মধ্যবিন্দু, মানে যিটো শ্ৰেণী অন্তৰাল থাকিব তাৰ মধ্যবিন্দু x। মই এতিয়া তোমালোকক এখন তালিকা দি বুজামেই। তো প্ৰথমতে তোমালোকে ভালদৰে চাই লোৱা। আৰু ইয়াত যিটো সামেশ্যন fx আছে, মানে কি শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতাবোৰক মধ্যবিন্দুৰে পূৰণ কৰি আমি যোগফলটো পাম। তো fxৰ যোগফল, fxক আমি পূৰণ কৰিম, f আৰু xক পূৰণ কৰিম, যিহেতু সেইটা সম্পূৰ্ণ বেলেগ বেলেগ ঘাই হ'ব। তো তোমালোকে চাবাই গম পাবা, ভালদৰে বুজি পাবা। এতিয়া যদি বুজি পোৱা নাই, তো প্ৰথমতে তোমালোকে এইকেইটা চাই লোৱা ভালদৰে এবাৰ। এতিয়া চোৱা, তোমালোকৰ কুৱেশ্যনটো এনেদৰে থাকিব যে শ্ৰেণী অন্তৰাল এইটো আৰু বাৰম্বাৰতা এইটো। তো শ্ৰেণী অন্তৰালৰ 90 পৰা 94 ভিতৰত, 94তকৈ ডাঙৰ হ'ব নোৱাৰে আৰু 90তকৈ সৰু হ'ব নোৱাৰে। এতিয়া বাৰম্বাৰতা এনেদৰে দিয়াই থাকিব, সেইটো চিন্তা ল'ব নালাগে। এতিয়া তোমালোকে যেতিয়া গড় মই সূত্ৰটো দিছিলোঁ, তাতে ওলাইছিলা কি x মানে কি মধ্যবিন্দু। তো মধ্যবিন্দু কেনেদৰে ওলাবা, এতিয়া সেইটো ওলাই ল'ব লাগিব। তো তোমালোকে চোৱা, 90 আৰু 94ৰ মাজৰ সংখ্যাটো কি, তো 90 আৰু 94ৰ মাজৰ সংখ্যাটো 92। তো এইটো তাৰে মধ্যবিন্দু, আৰু এইটো পূৰা পোনত পাতিবা দেই, নহ'লে কিন্তু ভুল হৈ যাব। এতিয়া 85ৰ পৰা 89ৰ ভিতৰত কিটো মাজৰ সংখ্যা যে 87। তো 80ৰ পৰা 84ত আকৌ 82, 75ৰ পৰা 79ৰ ভিতৰত 77, 70ৰ পৰা 74ৰ ভিতৰত 72, 65ৰ পৰা 69ৰ ভিতৰত 67, 60ৰ পৰা 64ৰ ভিতৰত 62, আকৌ 55ৰ পৰা 59ৰ ভিতৰত 57, আকৌ 50ৰ পৰা 54ৰ 52, এতিয়া 45 আৰু 49ৰ ভিতৰত 47, আকৌ 40ৰ পৰা 44ৰ ভিতৰত 42। তো এনেদৰে তোমালোকে উলিয়াই ল'লা, এইটো মধ্যবিন্দু। অতি সহজ, চিন্তা ল'ব নালাগে। এতিয়া তোমালোকে পাইছিলা যে fx। তো fx কি, যে f আৰু xৰ পূৰণ ন। তো তোমালোকে কি fx এতিয়া কেনেকৈ ওলাবা, যে এই যে 2 আৰু ইয়াত বাৰম্বাৰতা to f ন, তো x মধ্যবিন্দু। তো এই দুটা পূৰণ কৰি এইটো ওলাব লাগিব, কিমান হ'ব 184। 92 আৰু 2 পূৰণ কৰিলে 184 হ'ব। এতিয়া নেক্সট 87 আৰু 2 পূৰণ কৰিলে কি হ'ব 174 হ'ব। 82 আৰু 4 পূৰণ কৰিলে কি হ'ব 328 হ'ব। তাৰপিছত 77 আৰু 8 পূৰণ কৰাৰ লগে লগে কি হৈ যাব 616 হ'ব। তাৰপিছত তোমালোকে 72 আৰু 6 পূৰণ কৰিলে কি হ'ব 432 হ'ব। তাৰপিছত 67 আৰু 11 পূৰণ কৰিলে কি হ'ব 737 হ'ব।
তাৰে পিছত তোমালোকে 62 আৰু 9 পূৰণ কৰিলে কি হ'ব 558 হ'ব তাৰে পিছত 57 আৰু 7 পূৰণ কৰিলে কি হ'ব 399 হ'ব তাৰে 52 আৰু 5 পূৰণ কৰিলে তোমালোকৰ 260 হ'ব আৰু 47 আৰু 0 পূৰণ কৰিলে তোমালোকে মানে জানাই যে 0 0 লগতে পূৰণ কৰে 0 হ'ব তাত 42 আৰু 2 পূৰণ কৰিলে 84 হ'ব তো এইকেইটা তোমালোকে উলিয়াই ল'বা n ওলাইছিলোঁ তো n কেনেকৈ ল'বা যে n টো ইয়াত পাতিবা এইকেইটা সংখ্যাৰ মানে পুনত নহয় দেই ইয়াত কাষত পাতিবা আৰু সমান চিন দি এইকেইটাৰ হিচাপত এইকেইটা যোগ কৰি কিনে কিমান হ'ব 56 হ'ব গোটেইটা যোগ কৰিলে তো 56 মানে এনেকৈ তোমালোকে পাতি দিবা যে n 56 ওলাই গ'ল এতিয়া নেক্সট সামেশন fx আছিল তো সামেশন fx মানে কি fx ৰ যোগফল তো গোটেইখিনি যেতিয়া তোমালোকে যোগ কৰিবা তো তেতিয়া তোমালোকৰ এনসাৰ কিমান ওলাব 3772 তো এইকেইটা তোমালোকে কিন্তু সমানত পাতিবা হা মোৰ ইফালে ঠাইৰ অলপ খেলি মেলি হোৱা দেখি সমানত নহ'ল কিন্তু সমানত পাতিবা তোমালোকে তো এনো পালা সামেশন fx পালা এইটো হৈ গ'ল এতিয়া আমি সূত্ৰটো মতে মানে পাতিম m মানে কি সূত্র কি আছিল সামেশন fx বাই n তো এতিয়া সামেশন fx কিমান ওলাল 3772 তাৰ পিছত n কিমান ওলাল 56 ন তো এইটো কিটা আমি ডিভিজন কৰি দিলে হৈ গ'ল তো ডিভিজন কৰিলে তোমালোকৰ কিমান ওলাব 67.35 ওলাব তো ডিভিজন কৰাটো তোমালোকে জানাই যে হৰণ কেনেদৰে কৰিব লাগিব তো এতিয়া তোমালোকে কাষত কিন্তু এনেদৰে লিখি দিবা যে ইয়াত n কিমান আছিল 56 আৰু সামেশন fx কিমান আছিল 3772 এনেদৰে লিখিব লাগিব তেতিয়া এই তোমালোকৰ কি হ'ব মানে হৈ যাব তো এনেদৰে তোমালোকে কৰিবা অংকটো দীৰ্ঘ পদ্ধতিৰে তেতিয়া এইটো অংক হৈ যাব তাৰ পিছত আমি ছুটি পদ্ধতিটো চাও এতিয়া চোৱা গড়ৰ চমু পদ্ধতি তো গড়ৰ চমু পদ্ধতিৰ আগতে তোমালোকে মানে সূত্ৰটো জানি লোৱা যে ইয়াত m মানে গড় am plus i তাৰ পিছত সামেশন fx ড্যাশ তাৰ পিছত বাই n মানে ইয়াত i টো পূৰণ হৈ আছে ইয়াতে m মানে জানে তোমালোকে গড় তো am মানে কি কাল্পনিক গড় মানে এজিউম মিন বুলি যেটো কয় কাল্পনিক গড় তাৰ পিছত i মানে কি শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য তো মই তোমালোক এখন চাৰ্টত বুজাই দিম মানে যোৱাটো যেটো চাৰ্টত বুজাইছিলো সেইটোৱে বুজাই দিম তাৰ পিছত n মানে কি মুঠ ৰাশি সংখ্যা তো তোমালোকক বুজাই দিম মই এইটো আৰু তাৰ পিছত ইয়াতে সামেশন fx ড্যাশ মানে কি শ্ৰেণী বিচৰণক বাৰম্বাৰতাৰে কৰা পূৰণৰ মানে যোগফল যে ইয়াতে কি কৰিব লাগিব fx ৰ পূৰণফল আৰু সামেশন যোগফল তোমালোকে জানাই হেতু অলপ আগতে যেটো দিছিলো হেতুৱে তো এতিয়া কি যোগফল fx ড্যাশৰ তো এতিয়া আমি ইয়াৰে মানে চাৰ্ট এখন বনাই কিনে বুজি লও তেতিয়া তোমালোকে বুজাত সুবিধা হ'ব তোমালোকৰ চমু পদ্ধতিৰ ক্ষেত্ৰত এনেদৰে কোৱেশ্যন থাকিব মানে বাৰম্বাৰতালৈকে তো হেৱা মধ্যবিন্দুটো উলাই শিকাইছো এই মাত্ৰ গতিকে উলাই দিছো মই ইয়াত লাগিব এটাৰ কাৰণে লাগিব ইমান ইম্পৰ্টেন্ট নহয় মধ্যবিন্দুটো তো মধ্যবিন্দুটো কিন্তু ডাঙৰ x দে যে চাবা ডাঙৰ x উলাব লাগিব কিন্তু ইমানো ইম্পৰ্টেন্ট নহয় ইয়াত x ড্যাশ টো উলাব লাগিব স্মল x ড্যাশ আৰু fx ড্যাশ মানে যে বাৰম্বাৰতাৰ f আৰু x ড্যাশ পূৰণ কৰি fx ড্যাশ উলাব লাগিব এতিয়া তোমালোকে চোৱা যে মানে ইয়াতে টোটাল নাম্বাৰ ইয়াত n কিমান আমাৰ n ইয়াতে পাম আমি যোগ কৰিলে যে 56 ন এইটো ভালদৰে বুজিবা এইটো বহুত ইম্পৰ্টেন্ট কিন্তু আৰু কেতিয়াবা ধৰি দিয়ে ছুটি হৰণ পদ্ধতিৰে কৰিব দিয়ে আৰু তাৰ লগতে এইটো বহুত টানো তো n প্ৰথমতে উলাই ললাম 56 তো এই n টো এতিয়া 2/n কৰিব লাগিব আমি মানে ইয়াৰ আধাটো উলাব লাগিব আধাটো কিমান হ'ব 28 তো 2/n কৰিলে 28 পাই 56ক মানে হৰণ কৰাৰ লগে লগে 28 পাম 2 দি হৰণ কৰিলে এইটো তোমালোকে গম পালা এতিয়া চোৱা এই x ড্যাশ কেনেদৰে উলাবা x ড্যাশ উলাবলৈ তোমালোকে প্ৰথমতে এইটো চোৱা am উলাব লাগিব মানে মই অলপ আগতে সূত্ৰটো কৈছিলো তোমালোকক এজিউম মিন হেতু কেনেদৰে উলাবা যে এই 28 টো যে পালা এইটোৱে মেইন তলৰ পৰা তোমালোকে তলৰ পৰা যোগ কৰি যাচোন 2 ইয়াত 0 2 0 2 2 পাছে 7 7 7 14 14 9 23 আৰু 23 11 কিমান 34 তো ইয়াতে 28 কত পালা ইয়াক লৈ তোমালোকে 23 হে পালা মানে 23 হে পালা 23 ৰ ওপৰত ইয়াত পালা 28 টো ইয়াৰ মাজতে মানে কি হৈ গল হুমাই গল অন্তৰ্ভুক্ত হৈ গল 28 যত পোৱা
সেইটো সংখ্যা তোমালোকে এজিউম মিন ধৰিব লাগিব মানে চমুকৈ বুজাবলৈ গ'লে কি যে যিটো সংখ্যা তোমালোকে 2ৰে মানে মুঠ n পাবা nক 2 দি হৰণ কৰি যিটো সংখ্যা পাবা সেইটো সংখ্যা তোমালোকে ইয়াত যোগ কৰিবা অন্তৰ্ভুক্ত হতে যিটো নম্বৰত অন্তৰ্ভুক্ত হয় সেই নম্বৰটো এজিউম মিন হয় তো এতিয়া এইটো তোমালোকে গম পাৰা যে 11ত মানে পালা যে শ্ৰেণী অন্তৰাল কোনটো 65 ৰ পৰা 69 ৰ ভিতৰত তোমালোকে মানে 28 টো পালা তো তাৰে মধ্যবিন্দু কি 67 তো এতেকে আমি গম পালো এজিউম মিন কিমান তো এই 67 টো এজিউম মিন হৈ যাব মানে যেটো তোমালোকে অন্তৰ্ভুক্ত কৰিলা সংখ্যাটোক সেই সাইডৰ মধ্যবিন্দুটোৱে কি হৈ যায় এজিউম মিন হৈ যায় তো এজিউম মিন কিমান 67 এতিয়া চোৱা তোমালোকে যে যত আমি 67 পালো সেই এক্সেছৰ মানে খাইত তাতে সম্পূৰ্ণকৈ মানে 0 বহাই দিবা কোনো চিন্তা নোহোৱাকৈ দিবা তাৰ পিছত ওপৰৰ যিবোৰ সংখ্যা আছে তাতে তোমালোকে এনেকৈ দিবা +1 মানে 0 ৰ ওপৰৰ পৰা আহে যে +1 +2 +3 +4 আৰু +5 বা যিমান ওপৰত থাকে সিমানলৈ পাতিবা এজিউম মিন যত পোৱা তাৰ পৰা বেলেগ বেলেগ সংখ্যা অনুযায়ী বেলেগ বেলেগ হ'ব এইটোত এনেদৰে হৈছে তাৰ পিছত তোমালোকে চোৱা ইফালে 0 হ'ল তলফালে -1 -2 -3 -4 -5 এটো কিন্তু ভালদৰে বুজি লবা দে অলপ টান হয় তো তোমালোকে এনেদৰে উলালা উলাওতে এতিয়া চোৱা f আৰু fx ডেছ যোনটো মানে কি f ৰ লগত x ডেছটো পূৰণ তো 2 আৰু 8 নহয় দে এবাৰ x ডেছটো হে কিন্তু মইটো মনত ৰাখিবা পৰীক্ষাত তো 2 5 তো 2 5 গুণ কিমান 10 2 4 গুণ কিমান 8 7 3 গুণ 12 8 2 গুণ 16 6 গুণ 6 আৰু 11 0 গুণ 0 এতিয়া আকৌ 9 গুণ মানে এতিয়া -1 ন তো -9 7 2 গুণ 14 -14 5 3 গুণ 15 -15 0 আৰু 4 0 হ'ব তাৰ পিছত 5 2 গুণ -10 এটো মাইনাস আছিল গিটা এতিয়া প্লাস গিটা একেলগ কৰি লোৱা এনেকৈ দি কিনে তোমালোকে চাবা এই প্লাস গিটা এই গিটা যোগ কৰিলে কিমান হ'ব যে +52 হ'ব আৰু এই গিটা মাইনাস গিটা যেটা যোগ কৰিবা মাইনাসক মাইনাসে গোটা গিটা যোগ কৰিলে -48 হ'ব এতিয়া সামেশন fx ড্যাশ সামেশন fx ড্যাশ কেনে কইলাবা যে +52 আৰু -48 তো ইয়াতে ডাঙৰ কোনটো +52 আমি সকলোৱে জানো যে 52 ৰ পৰা 48 গলে মাইনাস কিমান ৰল 4 ৰল সকলোৱে জানো তো +4 ৰল না তো এই 4 টোৱে হ'ব efx ড্যাশ মানে মানে সৰি ইটো সামেশন fx ড্যাশ তো সামেশন fx ড্যাশ কিমান হল 4 তো এনেদৰে তোমালোকে এইটো উলাব লাগিব এটা চোৱা এজিউম মিন পালো 67 প্ৰথমতে উলালো সামেশন fx ড্যাশ পালো 4 তো n পালো 56 এটোৰ ইম্পৰ্টেন্ট নাই এটা নালাগে আৰু ইমান i জন্তু i 5 পালো তো তোমালোকে ভাবে যে i কেনেকৈ 5 পালো তো i মানে কি ছিল শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য তো শ্ৰেণী অন্তৰাল কোনটো 65 ৰ পৰা 69 তো তোমালোকে ভাবে যে 5 ৰ লগত 4 যোগ কৰিলে 69 হয় তো 4 হ'ব লাগিছিল কিন্তু 5 কেনেকৈ হ'ল যে এটা 65 টো নিজকে গণা হয় 65 66 67 68 আৰু 69 তো দুটাকে গণা হয় তেতিয়া তোমালোকে পাবা যে ইয়াত 5 এ হ'ব তো এটো তোমালোকৰ ইম্পৰ্টেন্ট চাবা কিন্তু যে 65 ক নিজকে গণিব লাগিব তো গণাৰ লগে লগে তোমালোকে 5 পাই গলা শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য মানে মাজৰ পাৰ্থক্য কিমান 5 তো হৈ গল এতিয়া সূত্ৰটো কি আছিল m = am + i summation efx dash by n তো i টো পূৰণ হৈ জানাই তো am কিমান আছিল 67 plus i কিমান আছিল 5 summation efx dash কিমান আছিল 4 আৰু n মানে 56 ইউ গম পালা তো তাৰে পিছত 67 ৰাখিলো প্লাস 5 to 5 ৰাখিলো পূৰণ তো 4 দি সোৱাচোন 4 দি 4ক একবাৰ যায় 56 ক কিমান বাৰ যায় তো তোমালোক জানা 14 বাৰ যায় তো 1 বাই কিমান হল 14 তাৰ পিছত সোৱা 67 plus 5 into 1 by 14 মানে কি 0.07 আমি সকলোৱে জানো এইটো ডেসিমেল কৰিব সবে জানা তাৰ পিছত সোৱা 67 plus 5 আৰু 7 পূৰণ কৰিলে কিমান হৈ যায় 35.35 হ'ব কাৰণ যেটো পইণ্ট আছে পইণ্টটো আহিবই এতিয়া আমি এটো প্লাস কৰি দিলে কিমান হৈ যাব ডাইৰেক্ট সিম্পল 67.35 তো এটো প্লাস কৰি দিলে হৈ গল তো এইটোৱে সমপদ্ধতিৰে ওলালে হেতুৱে হৈ গল তো এতিয়া মধ্যমসা একদম মিডিয়ান মধ্যমা এটো মিডিয়ান এনেকৈ সূত্ৰটো ল'ব লাগিব তো এটো ল ইমান টান নহয় ভালদৰে চাবা পৰীক্ষাত আহে তো এতিয়া চোৱা এটোৰ সূত্ৰ কি তো l plus
2/n minus CUMF তো CUMF মানে কি কিউমিউলেটিভ ফ্রিকোয়েন্সি মানে সঞ্চয় বাৰম্বাৰতা তো তাৰে তলত কি FQ মানে ফ্রিকোয়েন্সি মানে বাৰম্বাৰতা আৰু I মানে জানাই শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য তো ইয়াতে L মানে কি তো শ্ৰেণীটোৰ নিম্ন সীমা মানে শ্ৰেণী অন্তৰালৰ যোনটো মধ্যমা থাকিব তাৰে শ্ৰেণী অন্তৰালৰ নিম্ন সীমা মানে লোৱাৰ ক্লাস অন্তৰালৰ নিম্ন সীমা তাৰে পিছত তোমালোকে n মানে জানা যে n মানে টোটাল আৰু 2/n মানে আধা তাত CUMF মানে কি সঞ্চয়ী বাৰম্বাৰতা মই চাৰ্ট বনাই যেটো মানে অংকটো শিকামে এটা বুজি পাবা সঞ্চয়ী বাৰম্বাৰতা তাৰে পিছত ইয়াতে FQ মানে কি বাৰম্বাৰতা মানে শ্ৰেণীটোৰ বাৰম্বাৰতা যেটো শ্ৰেণীত আমি মধ্যমাটো পাম আৰু I মানে শ্ৰেণী অন্তৰালৰ কি দৈৰ্ঘ্যটো অলপ আগতে যেটো শিকাইছিলে মই আৰু কৈ নিদিও তো এইকেইটা তোমালোকে চাই লোৱা ভালদৰে এইখিনি এতিয়া নেক্সট আমি কি মানে চাৰ্ট এখন দিফালে তাৰ অংকবোৰ চাও ভালদৰে এটা বুজি পাবা তো এতিয়া চোৱা মানে আমি মধ্যমা ওলাম কিন্তু মধ্যমা ওলোৱা যেনেকৈ সহজ তেনেদৰে কেইটামান কথা গুৰুত্বপূৰ্ণ মানে সেইকেইটা গুৰুত্ব নহলে ভুল হ'ব তো এনেকৈ তোমালোকৰ কুৱেশ্যনটো থাকিব শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতা এতিয়া কিউমিউলেটিভ ফ্রিকোয়েন্সি মানে সঞ্চয় বাৰম্বাৰতা আমি কেনেকৈ ওলাম তো তলৰ পৰা চাবা তোমালোকে তো প্ৰথমটো একে হ'ব তো 1 2 কিমান 3 তো 3 7 10 10 10 20 9 29 29 6 35 আৰু 35 এ পাছে 40 তো এনেদৰে কিউমিউলেটিভ ফ্রিকোয়েন্সি ওলাবা মানে তলৰ পৰা এইগিটা যোগ কৰি এনেকৈ ওলাব লাগিব এক ঘাত এনেকৈ যোগ কৰি তোমালোকে উলিয়াব লাগিব কিউমিউলেটিভ ফ্রিকোয়েন্সি তাৰ পিছত তোমালোকে এতিয়া চোৱা ইয়াতে n কিমান n গোটেইটা যোগ কৰিলে আমি পাম 40 তো n 40 পালা তো এনেদৰে তোমালোকে উলিয়াই ললা গোটেইখিনি ইয়াৰ বুলে এনেকৈ লিখি লবা তো 2/n যেটো সূত্ৰটোত লাগিব 2/n মানে কি 2/40 মানে 20 এতিয়া লোৱাৰ লিমিট কেনে কৰিলাম L তো তোমালোকে চোৱা 2/n আমি 20 পালো ন তো 20 টো ইয়াতে কোনখিনিত পাম ইয়াৰ পৰা যোগ কৰি গলে 1 2 3 3 7 10 10 2 20 ন তো ইয়াতে 20 পাইছো আমি তো 20 পালে ইয়াৰে L তো নিম্ন সীমাটো ধৰিব লাগিব তো নিম্ন সীমা কিমান আছে 50 নে আমি সকলো জানো কিন্তু ইয়াতে মধ্যমা কি কৰিব লাগে 0.5 এটা কমাই ধৰিব লাগিব মানে 50 আছে নহয় এই 50 ক 0.5 কমালে কিমান হৈ যাব 49.5 এটো বহুত ইম্পৰ্টেন্ট মানে 0.5 কমাবই লাগিব হেতু নহলে অংকটো নহয় তাৰ পিছত এতিয়া ইয়াতে CUMF কিমান ওলাম আমি চোৱা কিউমিউলেটিভ ফ্রিকোয়েন্সি কিমান এ যোনটো আমি লোৱাৰ লিমিট উলালো হেতুৰ অপজিটে কিমান আছে 20 আছে ন তো 20 মানে তলৰ খাইটো ধৰিব লাগিব এইটো ইম্পৰ্টেন্ট আকৌ এইটো বুজাত চাবা যে যেটো আমি মানে লোৱাৰ লিমিট পালো তাৰে অপজিটে কিউমিউলেটিভ ফ্রিকোয়েন্সি যেটো আছে তাৰে তলৰ খাইটোৰ কিউমিউলেটিভ ফ্রিকোয়েন্সিটো আমি ধৰিব লাগিব তো ইয়াত কি ধৰিব লাগিব 10 তাৰ ফ্রিকোয়েন্সি FQ কিমান তো FQ আকৌ কোনো প্ৰবলেম নাই এটো যে লোৱাৰ লিমিট যত ধৰিছিল যেটোত আমি ফ্রিকোয়েন্সি আছে হেতুৰ অপজিট থাকাটোৱে ধৰিলে হৈ গল 10 কিন্তু কিউমিউলেটিভ ফ্রিকোয়েন্সি তোমালোকে ভালদৰে চাই লবা হেতুৱে ইম্পৰ্টেন্ট আৰু তাৰ পিছত চোৱা এতিয়া I কিমান তো তোমালোক অলপ আগতে বুজাইছিলো যে I কিমান ইয়াৰ মাজত দূৰত্ব তো 52 ধৰিব লাগিব তাৰপিছত 50 ৰ পৰা 54 লৈ ধৰিলে 5 ওলাই তো I কিমান 5 তো এইখিনিৰে তোমালোকে ভালকৈ বুজি লোৱা তো এতিয়া সূত্ৰ মানে চাও আমি তো মিডিয়ান ইকুৱেল টু L প্লাস 2/n মাইনাস CUMF তাৰ পিছত বাই FQ ইনটু I তো ইয়াত L কিমান পালো 49.5 তাৰ পিছত প্লাস n/2 কিমান পালো আমি 20 তো মাইনাস CUMF কিমান পালো 10 FQ কিমান পালো 10 তাৰ পিছত ইনটু I 5 ন তো তাৰ পিছত চোৱা 49.5 তাৰ পিছত প্লাস 20 পৰা 10 গলে 10/10 ইনটু 5 তো 10 এদি 10 কি পাছে একবারে যায় তো 49.5 প্লাস 1 5 গুণ 5 ন তো তাৰ পিছত এতিয়া 49 আৰু 5 যোগ কৰিলে 54 আৰু 0.5 to 0.5 তো ইটোৱে তোমালোকৰ কি হৈ গল মিডিয়ান এনেদৰে তোমালোকে উলাব লাগিব এতিয়া বহুলক তো বহুলক মানে কি যেতিয়া সমুহিত ৰাশিৰ মাজত উলাব দিয়ে তেতিয়া মোড মানে বহুলক কি হয় সূত্ৰটো 3 মিডিয়ান মানে তিনিটা মধ্যমা মাইনাস 2 মিন মানে দুটা গড়
এইটো বুজাবলৈ তোমালোক সূত্ৰটো প্ৰথমতে মনত ৰাখা মানে ইয়াতে এইটো বুজাবলৈ এখন আমি চাৰ্ট ল'ম আকৌ পুনৰবাৰ তেতিয়া বুজাত সুবিধা হ'ব কিন্তু বহুলক ওলাব দিলে কি মিনু প্ৰথমতে উলিয়াব লাগিব মিডিয়ানো উলিয়াব লাগিব তেতিয়াহে তাৰ পৰা আমি বহুলক ওলাব পাৰিম গতিকে এইটো টান প্ৰচেছ হয় দীঘল প্ৰচেছ গতিকে আকৌ মই এটা উদাহৰণ দিম তাতে দুটা উলাই দিম ভালদৰে এইবাৰো বুজি ল'বা তাৰপিছত তোমালোকৰ যথেষ্ট সুবিধা হ'ব গতিকে আমি চাৰ্টখনত এতিয়া চাওঁ এইটো লাষ্ট 12খনে দিছোঁ মানে গোটাকেইটা একে এটা কুৱেশ্যনতে আহে কেতিয়াবা তো তোমালোকক ভালদৰে দিছোঁ বুজি ল'বা তো কুৱেশ্যনটো প্ৰথমতে এনেদৰে থাকিব শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰতা তো এইখিনি গোটাই এতিয়া আমি এক্স এফ এক্স আৰু চি এম এফ ওলাম তো এক্স মানে মধ্যমান কৈছিলোঁৱে কেনেদৰে ওলায় 65 পৰা 69 গ'লে মানে মাজতটো 67 60 পৰা 64ৰ 62 50 আৰু 59ৰ 57 তাৰপিছত 52 47 42 আৰু 37 এইটো তোমালোকক শিকাইছোঁৱে এতিয়া এফ এক্স মানে এইটো যিহেতু এফ এইটো এফ আৰু এক্স পূৰণ কৰিলে কি হ'ব 5 আৰু 67 পূৰণ কৰিলে 335 ওলাব 6 আৰু 62 পূৰণ কৰিলে 372 ওলাব 9 আৰু 57 পূৰণ কৰিলে 513 ওলাব তাৰপিছত 52 আৰু 10 520 ওলাব তাৰপিছত 7 আৰু 47 পূৰণ কৰিলে তোমালোকৰ ওলাব 329 42 আৰু 2 পূৰণ কৰিলে তোমালোকৰ ওলাব 84 আৰু তাৰ 37 আৰু 1 পূৰণ কৰিলে 37 এতিয়া কিউমিউলেটিভ ফ্ৰিকুৱেঞ্চি কেনেকৈ ওলায় তো একে দুয়ে ফ্ৰিকুৱেঞ্চিত চাবা দেই কিউমিউলেটিভ ফ্ৰিকুৱেঞ্চি ওলালে ফ্ৰিকুৱেঞ্চিটোৱে চাবা এইকেইটা নহয় তো একে দুয়ে প্ৰথমটোতো একে তাৰপিছত একে দুয়ে 3 3 2 7 10 10 10 20 20 9 29 29 6 35 35 5 40 এনেদৰে ওলাবা এতিয়া তোমালোকে এইটো যেহেতু মিন ওলাব লাগিব তো তোমালোকে চোৱা n = 40 ওলালো fx টো প্লাছ ওলাব লাগিব নহয় সামেশন fx সূত্ৰটো আছিল মিনৰ তো সামেশন fx কিমান হ'ব 2190 এইকেইটা প্লাছ কৰিলে 2190 ওলাব তাৰপিছত এতিয়া আমি দুটাৰে মিনু ওলোৱা মানে মধ্যমা উলিয়াম এতিয়া চোৱা সূত্ৰ মতে ইয়াত মধ্যমা কি হ'ব সূত্ৰ মতে m = মানে তাকো সৰি গড় m = summation fx by n ন তো ইয়াতে আমি summation fx এনেকৈ লিখিবা ইয়াত n কিমান পাইছিলো 40 আৰু summation fx কিমান পাইছিলো 2190 গতিকে ইয়াত কিমান হ'ব summation fx মানে 2190 ইয়াত মই লিখা নাছিলো আৰু by n মানে কিমান 40 তো 00 আমাৰ ইয়াত কাটা গ'ল আৰু 4 দি এটো কৰিলে তোমালোকৰ ওলাব 54/75 তো মিন ওলাই গ'ল কিমান 54/75 এতিয়া চোৱা তোমালোকৰ মানে কি আমি ওলাম মধ্যমা মানে মিডিয়ান ন তো মিডিয়ানৰ ক্ষেত্ৰত তোমালোকৰ সূত্ৰটো কি আছিল mdn = l + 2/n - cumf by fq into I ন তো ইয়াতে এতিয়া চোৱা l আমি ইয়াত প্ৰথমতে এনেকৈ উলিয়াই লম যে ইয়াত l কি লোৱাৰ লিমিট ন তো এইখনত তোমালোকে চাব লাগিব গতিকে তোমালোকে চোৱা l লোৱাৰ লিমিট আৰু প্ৰথমতে এটা কথা চাব লাগিব যে যেহেতু n কিমান আছিল 40 তো 2 দি হৰণ কৰিলে কিমান হৈ যায় n তো 2/n = 2/40/20 ন তো 20 টো এতিয়া ইয়াৰ পৰা যোগ কৰিলে আমি ক'ত পাও তো 1 2 3 3 7 10 10 10 20 তো 50 পৰা 54 ৰ ভিতৰত পাও তো যেহেতু l মানে লোৱাৰ লিমিট আৰু লোৱাৰ লিমিটত কি কৰিব লাগে যোনটো এইটো পাও লোৱাৰ লিমিটৰ তাৰ পৰা 0.5 কমাই ল'ব লাগে তো l টো কমাই ল'লে কিমান 50 পৰা 0.5 কমাই ল'লে 49.5 তাৰপিছত তোমালোকে উলাব লাগিব CUMF ন তো CUMF উলালে যোনটো আমি মানে এইমাত্ৰ পালো তাৰে অপোজিট যোনটো CUMF আছে যে 20 তাৰে তলৰ ঘৰটো ল'ব লাগিব আৰু আগতে মই বুজাইছোৱে CUMF 10 ললো তাৰে পিছত ফ্ৰিকুৱেন্সি তো ফ্ৰিকুৱেন্সিত কোনো মানে প্ৰবলেম নাই যেটো আমি শ্ৰেণী অন্তৰাল পাইছিলো তাৰে অপোজিট থকা ফ্ৰিকুৱেন্সিটো ল'ব লাগিব তো ফ্ৰিকুৱেন্সি 10 তো আই কি লৈছিলো যে শ্ৰেণী অন্তৰালৰ মাজত থকা সীমাত মানে দৈৰ্ঘ্যটো কিমান 52 যেটো এটা ধৰিব লাগিব গৰিকে 50 পৰা 54 লৈ 5 তো এটো আমি ল'ব লাগিব এতিয়া অংকটো কৰো তো l কিমান 49.5 প্লাস 2/n মানে কিমান পাইছিলো যে 2/n মানে আমি পাইছিলো 20 তাৰ কিউমিউলেটিভ ফ্ৰিকুৱেন্সি পাইছিলো 10 বাই fq কিমান 10 * I 5
তো 49.5 প্লাস 20 পৰা 10 গ'লে 10 বাই 10 ইনটু 5 তো 10 লগত 10 কাটাকাটি গ'ল তো 49.5 প্লাস প্লাস 5 তো কিমান হ'ল 40 এটো প্লাস 5 কেনেকৈ হ'ল কাৰণ ইয়াত যেটো 1 ৰল 1 5 গুণ 5 হয় তো এটো যোগ কৰিলে কিমান 54.5 তো এটো কি ওলাই গ'ল মিডিয়ান তো এতিয়া আমি বহুলক উলিয়াম এনেকৈ লিখিবা নাও মোড মানে কি মানে ইয়াতে মোড মানে বহুলক তো বহুলক কি হ'ব বহুলকৰ সূত্ৰটো পাইছিলা 3 মিডিয়ান ইনটু মাইনাস তাকো 2 মিন ন তো আমি 3 মিডিয়ান কিমান পালো ইয়াতে মিডিয়ান তোমালোকে এনেদৰে লিখিব লাগিব কিন্তু যে কাহত নিলিখিলে নহব হিয়াৰ মিডিয়ান আমি কিমান পাইছিলো 54.5 পাইছিলো তোমালোকে চাবা তাত মিন কিমান পাইছিলো মিন 54.75 পাইছিলো যে তোমালোকে চাবা ইয়াত অলপ আগতে যেটো পাইছিলো সেইটোৱে কৈছো মই আৰু এতিয়া আমি কেনেদৰে লাম যে 3 মিডিয়ান মানে কি 3 ইনটু 54.5 মাইনাস 2 ইনটু মিন কিমান 54.75 ন তো 3 লগত 54.5 পূৰণ কৰাৰ লগে লগে 163.5 ওলাব আৰু মাইনাস 2 লগত 54.75 ইনটু কৰাৰ লগে লগে 109.50 ওলাব তো এটো যেতিয়া আমি মাইনাস কৰিম তেতিয়া आंसर কিমান ওলাব 54 তো এইটোৱে কি হ'ব মোড মানে বহুলক গটিকে তোমালোকে এনেদৰে উলিয়াবা আৰু প্ৰত্যেকটো উলিয়াওতে মানে মিন মধ্যমা আৰু বহুলক উলিয়াওতে তোমালোকে সাইডত হিয়াৰ বা অসমীয়াত ইয়াত বুৰি লিখি গোটাখিনি এইটো ডাটাখিনি দিব লাগিব তেতিয়াহে তোমালোকে উলিয়াব পাৰিবা তো আজিলৈ ভিডিওটো এইখিনি আছিল যদি তোমালোকে ভিডিওটো ভাল পালা তা লাইক কৰি দিবা আৰু কমেন্টত জনাবা কি কি প্ৰয়োজন হৈ আছে আৰু যদি বুজি পাইছা তোমালোকে কমেন্টত জনাবা যে দাদা বুজি পাইছো তেতিয়া মোৰ ভাল লাগিব আৰু কোনে কৰ পৰা ভিডিওটো চাইছা জনাবাচোন আৰু ভালদৰে পঢ়া শুনা কৰিবা ধন্যবাদ